হ'লে তোৰ আজি ইমান কিয় দুখত আছা বা আজি মোৰ বহুত দুখ লাগি আছে গৰুৰ ৰচনা লিখা দিছি মই নাজানো তই টেনশ্যন কৰিব নালাগে তোক মই শিকাই দিম মই ভালকে নাজানো মই ৰচনাখনে চাই দে লাগচোন গৰুৰ এডাল নেজ আছে নেজ ডাল দি গৰুই মহ খেদে হৈছে আৰু ক গৰুৰ এহাল মুখ আছে গৰুৰ নেজ থাকে কিন্তু মানুহৰ নেজ নাথাকে গৰু যে লেজ থাকে মানুহৰ কিয় নাথাকে গৰু যে নেজ আছে মানুহৰ হাত আছে মানুহৰ হাতেদি মহ খেদব পাৰে গৰুৰ হাতেদি কিন্তু মহ খেদব ইতালে গৰুৰ চাৰিখন ভৰি আছে মানুহৰ দুখন ভৰি আছে গৰুই আমাক গাখীৰ দিয়ে গৰু যেন চাৰিখন ভৰি মানুহৰ কিয় দুখন ভৰি কিবা কাৰণত ভয় দে তই ইতালে গৰুৰ দুখন কাণ আছে গৰুৰ ঘাঁহ খেৰ খায় গৰুৰ ৰং গৰু বগা কলা মুগা আৰু পহৰা বা হ'ল না কি হ'ল দে এইটা মই স্কুলত বাইক বাছে দিলি মোক বাই আৰু মোক দুখনমান ৰচনা ক'ব লাগিছিল বিহু পূজা তোক মই আৰু ৰচনা কৰি দিবা নোৱাৰো এটা বুজিল চাহ কৰি মই যাওঁ ইয়াৰ পৰা মাছখিনি কাটি লওঁ আৰু ফাৰ্ষ্টতে মাছৰ ডিমাখিনি ৰান্ধি আজি স্কুলত মই নাজানি সেই জাঙেৰে কালি ৰচনাখন লিখি দিছে না তই পৰৰ বিয়াখনৰ কাৰণে স্কুলটো কিয় ক্ষতি কৰা আজি বাকী কেইটা চলি হাই নাই দেখোনে ক'ত গৈছে ৰচনা লিখা দিছে সেইকাৰণে বাকী কেইটা হানাই দিয়ক তই ৰচনা লিখিছা লিখছি দিয়ক বহিটো দিছো লিখিছা এই বহিটো দি দে বহিটো দি গৰুৰ এডাল নেজ আছে নেজডাল দীঘল গৰু নেজডাল দি মহ দিয়ে গৰু এখন মুখ আছে গৰুৰ নেজ থাকে কিন্তু মানুহ নাথাকে তই কি গৰুৰ নেজ থাকে কিন্তু মানুহ নাথাকে হা তই কৈছো মই গৰু ঘাঁহ খেৰ খায় গৰু ৰং গৰু বগা কলা মুগা গৰু তোৰ ভাল হৈছিল ভাল তই মোৰ আশীৰ্বাদ আছে তোৰ বাবাও কিন্তু তই এখন ৰাতি লাগলি তোৰ মানুহৰ লেজ আছে গৰুৰ গৰুৰ লেজ আছে মানুহৰ গৰুৰ লেজ নাই মাহঁতৰ লেজ নাথাকে যে আৰু মই তেজত তই লিখছা গৰুৰ দীঘল কাণ আছে মানুহ দীঘল কাণ নাই দে তই ভাল দে তই হ'ব দে 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 ৰখাৰি হ'ল দে তই দে মই ৰচনাখন লিখবা দিলোঁ মাষ্টৰে ভাল হোৱা বুলি কৈছি না মাষ্টৰে কি কৈছি তাত ধৰি মই গালিও খালোঁ কি গালি খাইছা গৰু যেন লেজ থাকে মানুহৰ কিয় নাথাকে সেইখিনি সিহঁতৰ সেইখিনি কৈছোঁ যে মই ভাল হোৱাৰ কাৰণে দে বাই বেছি গালি খানাই দে ভাল হ'ব বুলি কৈছি দে তকলিন মই ঠাণ্ডা আনিছোঁ ৰ খাবি তই
হলো অ' মাই আৰু অলপ ঠাণ্ডা দি হে তোৰ লগত লাগি থাকবা মোৰ সময় নাই মই ভাত ওলাই